নিজক সুখী কৰি ৰখাৰ এটাই সহজ উপায়, যিয়ে এৰি গৈছে তাক পাহৰি যোৱা আৰু বৰ্তমান লগত যিয়ে আছে তাক গুৰুত্ব দিয়া। এনেতো পৃথিৱীখন ভালেই লাগে, কিন্তু যেতিয়া বিপদ আহি সন্মুখত দেখা দিয়েহি তেতিয়াহে বুজি পোৱা যায় পৃথিৱীখন কিমান জটিল। বিপদৰ সময়তহে মানুহ চিনিব পাৰি আপোন বোলা মানুহবোৰৰ তেজত কিমান আপোনত্ব অথবা মনুষ্যত্ব থাকে। বন্ধুত্ব অথবা ভালপোৱাত সিমানখিনিয়ে ডুবি থাকিবা যিমানখিনিলে ভৱিষ্যতেও নিজৰ ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। আপোনজনৰ সৈতে মত বিনিময় কৰিবলৈ সময়ৰ প্ৰয়োজন নাই, মনৰ ইচ্ছাৰহে প্ৰয়োজন। ইচ্ছা অবিহনে ব্যস্ততাৰ অজুহাত অলেখ। কোনোবাই অৱহেলা কৰিলে ভাষাৰে বুজোৱাৰ প্ৰয়োজন নাই, ব্যৱহাৰতেই বুজিব পাৰি। আমাৰ জীৱনচোৱাত অনেকেই আমাক ভাল পাব, অনেকেই আমাক ঘৃণ কৰিব। তাকে লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই, কাৰণ পৃথিৱীখনেই ভাল আৰু বেয়াৰ সংমিশ্ৰণেৰে গঠিত। কোনোবাই তোমাক হঠাৎ গুৰুত্ব দিয়া গম পালে সাৱধান হৈ থাকক, কিয়নো যেতিয়ালৈকে তোমাৰ প্ৰয়োজন থাকিব তেতিয়ালৈ তোমাক গুৰুত্ব দি থাকিব। প্ৰয়োজন শেষ হ'লে তুমি অৱহেলিত হ'বা। কাৰোবাৰ ভালপোৱা পাবলৈ নিজকে কষ্ট দি নাথাকিব, কিয়নো ভালপোৱা জানো কাৰোবাৰ পৰা জোৰ কৰি কাঢ়ি ল'ব পাৰি। প্ৰথমতে নিজক প্ৰতিষ্ঠিত কৰি লোৱা, তাৰপিছত দেখিবা বহুতৰে ভালপোৱাই তোমাক সাৱটি ল'বলৈ ব্যাকুল হ'ব। তেতিয়া নিজেই অবাক হৈ পৰিবা। জীৱন সংগী বনাওঁতে এটা কথাত গুৰুত্ব দিব, যাতে সি তোমাৰ লগতে তোমাৰ পৰিয়ালটিকো সন্মান কৰে। সমাজ আছে মানে সাৱধান, কাৰণ তুমি যিমান ভাল কাম নকৰ কিয় সেয়া আলোচনাৰ বিষয় নহয়, কিন্তু কেতিয়াবা যদিহে কিবা ভুল কৰিছ সেইটো সকলোৱে মনত ৰাখিব। জীৱন বাটৰ সকলো ঠাইতে কাৰোবাৰ নহয় কাৰোবাৰ সহায় পাব বুলি আশা নকৰিব, কাৰণ পৃথিৱীৰ বেছিভাগ মানুহেই দৰ্শক, কেৱল 2-4জনহে পথ প্ৰদৰ্শক। ভিডিঅ'টোৱে যদি অলপ হ'লেও মনত সজীৱতা দিলে তেন্তে অনুগ্ৰহ কৰি লাইক এটা দিব, আৰু আগলৈ আমাৰ নতুন ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু পৰিয়ালটিৰ এগৰাকী সদস্য হ'ব বুলি হৃদয়েৰে আশা কৰিলোঁ। ধন্যবাদ।